আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত ছেপ্টেম্বৰ মাহৰ পৰা মানে এডমিশ্যন আৰু একাডেমিক ছেশ্যনটো ষ্টাৰ্ট কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাই আছে। অলৰেডি NMC আমাক NOC দিছে আৰু ৰিকগনিশ্যন দিছে। তাৰে আমাৰ 14 তাৰিখত সন্মানীয় প্ৰধানমন্ত্ৰী ভাৰতৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী তেওঁ অসমত আহিব 14 তাৰিখত আৰু অসমত সিদিনা 11,000 বিহু নাচনী তেওঁলোকে নাচি পেলাই গিনিজ ৱৰ্ল্ড বুক মানে যিটো ৰেকৰ্ড কৰিব বিচাৰিছে। লগতে সেইদিনা অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ সাংসাৰিক যিটো হৈ আছে সেইটো উদ্বোধন কৰিব। লগতে তেওঁ সিদ্ধান্ত লৈছে অসমত 4খন মেডিকেল কলেজ উদ্বোধন কৰিব, এইটো কোকৰাঝাৰতো কৰিব। সেইকাৰণে আমি সিদিনা প্ৰায় মানে 4-5 হাজাৰমান মানুহ ইয়াত গোট খুৱাই আমি এই মেডিকেল কলেজটো উদ্বোধনৰ যিটো এটা কাৰ্যসূচী ইয়াত অংশীদাৰ হ'ব খুজিছোঁ। কলেজত বহুতখিনি সমস্যা আছে, এতিয়াও এইবিলাক সমস্যা এতিয়া দূৰ হ'বলৈ গৈ আছে। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি, আমাৰ পেচেণ্টবিলাক এতিয়ালৈকে মেডিকেল কলেজক মানে ভালকৈ নাজানে আৰু হয়তো বা আজি OPD পেচেণ্ট অহাটো আহিছে, আজিও মানে খুব মানে কম আহি আছে। তো এতিয়া আমি এইটো পপুলাৰাইজ কৰিব লাগে জনগণৰ ৰাইজৰ মাজত যে ইয়াত আহিব লাগে, ভাল চিকিৎসা এইটো লাহে লাহে হৈ আছে। এইকাৰণে আজি এইটো নাৰ্ছিং কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো চব আহিছে আহি গৈছে, ইমিডিয়েটলি এইটো ৰিন'ভেশ্যন হ'ব, আকৌ ষ্টাৰ্ট কৰা হ'ব। এই গোটেই বস্তুটো আলোচনা কৰিছোঁ আমি। তো কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে 14 তাৰিখত কোকৰাঝাৰবাসী ৰাইজৰ কাৰণেও এটা স্মৰণীয় দিন হৈ থাকিব। এইটো দৃষ্টিভংগী এইটো ইমান ডাঙৰ ইছ্যু হ'ব নালাগে, কিন্তু যিসকলে কৰিছে এইটো কৰিব নালাগিছিল। কৰাৰ আগতে অলপ চিন্তা কৰিলে ভাল আছিল যে ফিউজনটো সদায় মানে ভাল নহয়, মানুহৰ আৱেগৰ লগত জড়িত আছে। সেইটো বুলি এইটো লৈ পেলাই ডাঙৰ এটা বিতৰ্ক আৰম্ভ হওক বা সূত্ৰপাত হওক সেইটো মই নিবিচাৰোঁ। কিন্তু সদায় মানে আধুনিকতাৰ নামত বা সমন্বয়ৰ নামত ফিউজন কৰি থকাটো ভাল নহয়। এইটো গামোচা দুটা গামোচা জৰা লগাই পেলাই যদি গামোচা এটাৰ শ্বেপ এটা কি দিয়া হয়, এটা নতুন এটা শ্বেপ দিয়া হয়, তেতিয়া এইটো কি গামোচা বুলি ক'ব। সেইটো এটা নিজৰ সুকীয়া এটা পৰিচয় আছে। আৰণাই আৰু কোনোবা মানে মণিপুৰী গামোচা বা কোনোবা হাৰিয়ানাৰ গামোচাৰ লগত লগাই যদি এইটো ফিউজন কৰা হয়, সেইটো হয়তো বা হাৰিয়ানাৰ মানুহো ভাল নাপাব আৰু বড়োসকলেও ভাল নাপাব। তো ফিউজন কনচেপ্ট ইজ অলৱেজ নট গুড। মানে কেতিয়াবা ভাল হয় ফিউজনটো, কিন্তু এইটো ট্ৰেডিশ্যনেল আৰু এটা আৱেগৰ লগত জড়িত থকা কিছুমান বস্ত্ৰ আছে, এইবিলাকৰ কাৰণে ফিউজন কৰি থকাটো ইমান ঠিক নহয় মানে মই ভাবোঁ। ইমান ৰেট হয় তোমাৰ আমাৰ এইটো এৰেঞ্জমেণ্ট আছে, তুমি খালি কামটো কৰা, কম পইচাতে পাই যাম তেতিয়া। গম পাইছা? ফুটিবলৈ নহয়, এইটো মানে এষ্টিমেটটো অলৰেডি কৈছে ভেণ্ডাৰটো তাৰ আছে এষ্টিমেট কৰি আছে। তেতিয়ালৈ ইনচিনেটৰ নহয়, তেতিয়ালৈ আমি